সাবস্ক্রাইব কৰা মোৰ চেনেলটো ষ্টুডেন্ট হেল্প চেণ্টাৰ আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক নতুন নটিফিকেশ্যনবোৰ পাই থাকিবলৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ অনুশীলনী 1.1 ৰ 1 নম্বৰ প্ৰশ্ন উত্তৰৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰিম। আমি ইয়াৰে 1 নম্বৰটো আগৰটো ভিডিঅ'ত কৰিছোঁ, এতিয়া আজি আমি 2 নম্বৰটো কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ প্ৰশ্নটো মই এবাৰ যদি পঢ়ি দিব সুবিধা হ'ব আৰু তোমালোকে যদি কিতাপখন উলিয়াই লোৱা তেতিয়া সুবিধা হ'ব। কিতাপখন যদি উলিয়াই লৈ যদি 1.1 অনুশীলনী নাম্বাৰৰ 1 নম্বৰটো পঢ়া। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ সা গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লাগে। তাতে আমি 2 নম্বৰটো কৰিম। আমি সেইদিনাখন যিখিনি আগৰটো ক্লাছত আছিলে সেইখিনি বুজি পাইছা যে ইউক্লিডৰ কলন বিধিটো a = bq + r, য'ত শূন্যতকৈ আৰটো কি হ'ব সমান হ'ব, ডাঙৰ হ'ব পাৰে আৰু বিতকৈ কিন্তু সৰু হ'ব। এই ক্ষেত্ৰত এইটো ইউক্লিডৰ কলন বিধি আৰু আৰৰ এইটো হ'ল লিমিটেডটো, বাউণ্ডেড। আৰটো এটা বাউণ্ডেড হয়, লিমিটেডটো। এতিয়া কি হ'ব, আমি আগৰটো ক্লাছত কৈছিলোঁ যে দুটা সংখ্যা যদি গ সা উ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সূত্ৰৰ জৰিয়তে উলিয়াব লাগে বা ইউক্লিডৰ কলন বিধিৰ সহায়তে গ সা উ উলিয়াব লাগে, তেতিয়াহ'লে দুটা সংখ্যা দিয়া থাকে, তেতিয়াহ'লে দুইটাৰ যিটো ডাঙৰ সেইটোক আমি a বুলি ধৰি লওঁ, সৰুটোক b বুলি ধৰি লওঁ। গতিকে সমাধান লিখিম আমি ইয়াক ধৰি সমাধান। আমি প্ৰথমতে লিখি দিম ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি ইয়াতে কি হ'ব, আমি a টো ঠাইত লিখিম 382220 আৰু b টো ঠাইত লিখিম 196। তোমালোকে ডাইৰেক্ট লিখি দিব পাৰা যে যিটো ডাঙৰ হ'ব সেইটো a বুলি লিখি দিম আৰু যিটো সৰু হ'ব সেইটো আমি b বুলি লিখিম, দুটা সংখ্যা হয়নে। তেতিয়া কি হ'ব, আগৰটো ক্লাছত যোনজন আছে বুজি পাইছা যে এই ভিতৰতো a হয়, বাহিৰতো b হয়, ওপৰতো q হয়, তলৰটো কি হ'ব r হ'ব হয়নে। তেনেহ'লে আমি এইটো ষ্টাইলত পাতি গ'লে হ'ল। ইয়াতে a ঠাইত আমাৰ কিমান পালোঁ, a ঠাইত কিমান পালোঁ 382220 হয়নে। আৰু b ঠাইত কিমান পালোঁ আমি, b ঠাইত দেখিলা 196, b ঠাইত আমি 196 পাতিম। তেতিয়াহ'লে এইটো যদি আমি ডাইৰেক্ট কৰি দিওঁ, এইটো মোৰ আগত প্ৰেক্টিছ আছে সেইকাৰণে মই ডাইৰেক্ট কৰিব পাৰিম। এইটো যদি কৰিছা তোমালোকে নিমিলে মানে গম পাইছানে, যদি দীঘলকৈ হ'ব, কিন্তু এইটো মোৰ ডাইৰেক্ট প্ৰেক্টিছ আছে, মই ডাইৰেক্ট কৰিব পাৰিম। 195 পাৰ দিলে তোমালোকৰ এইটো ডাইৰেক্ট ওলাই যাব 18220। তোমালোকে পূৰণটো কৰি চাবা, শূন্য ওলাব তেতিয়া হয়নে। আৰু আমি শূন্য ওলাকে কৰিব লাগে, সেইকাৰণে মই ডাইৰেক্ট প্ৰেক্টিছ আছে কাৰণে মই ডাইৰেক্ট কৰিছোঁ। কিন্তু তোমালোকে নকৰোঁ বুলি ক'লেও পাৰিবা, তোমালোকে অংকটো কৰি চাবা, এইটো পূৰণ কৰি চাবা, তেতিয়া ওলাই যাব। বা বেলেগ ষ্টাইলত কৰি চাবা, তেতিয়া নোলাব। বেলেগ ষ্টাইলত মানে কি, সেই বেলেগ নিয়মত কৰিলে নোলাব বুলি কোৱা নাই মই, যে বেলেগকৈ আৰু সৰলকৈ কৰি চাব, এইটো মানে সৰলকৈ নাযায় সেইটো কথা কৈছোঁ। ঠিক আছে, এতিয়া আমি কি কৰোঁ, ওপৰত যিটো কিউ সেইটো ইয়াত হয়নে, কিউটো যি হ'ব, কিউটো কি আছে আমাৰ ইয়াত, কিউটো কিমান ওলালে ওপৰত যিটো হয় সেইটো কিউ। এতিয়া তেন্তে কি হ'ব 196 ইনটু এইটো মানে b ইনটু কিউটো মান পালোঁ 195 আৰু আৰটো পালোঁ 0। তেনেহ'লে এতিয়া তোমালোকে দেখিবা যে প্ৰশ্নটো একেবাৰতে ওলাই গ'ল। মই কৈছিলোঁ যে 0 যদি যেতিয়া ওলাই যায় তেতিয়া আৰু কৰিব নালাগে, তেতিয়া যিটো b ওলাই, 0 ওলোৱা লাইনটোত যিটো b হ'ব সেইটোৱে কি হ'ব, সেইটো উলিয়াব দিয়া সংখ্যা দুটাৰ গ সা উ। তেন্তে এতেকে ইয়াত গ সা উ, কাৰ গ সা উটো লিখি দিব লাগিব 196 আৰু কাৰ মাজত উলিয়াব দিছিলে 382220 মাজত উলিয়াব দিছিলে। কিমান হ'ব তেনেহ'লে, যিটো বি ওলায়, যিটো শূন্য আৰটো যি লাইনত শূন্য ওলাব সেই লাইনটোৰ যিটো বি হ'ব সেইটোৱে কি হ'ব আমাৰ গ সা উ হ'ব হয়নে। আমি কলন বিধিটোৰ মতে কি হয়, যদি এইটো কৰি চাওঁ a = b ইনটু কিউ প্লাছ শূন্যটো কি হ'ব আৰ, এইটো আৰ হ'ব, এইটো কিউ হ'ব, এইটো বি হ'ব, এইটো এ হ'ব। তেতিয়াহ'লে এইটো ক্ষেত্ৰত যদি চাওঁ বিটো এইটো হ'ব হয়নে, সেইটো কি হ'ব গ সা উটো 196। আশা কৰোঁ অংকটো বুজি পাইছা, আৰু যদি কোনো বুজি নাপায় মোক জনাবা, মই তোমালোকক পাছ কৰি দিছোঁ, অকণমান টাইম ভিডিঅ'টো পাছ কৰি দিছোঁ, তোমালোকে লিখি ল'বা অংকটো। আৰু যদি নাই বুজা মোক কমেণ্ট বক্সত কমেণ্ট কৰা, আৰু মোক টুইটাৰত ফ'ল' কৰিব পৰা। টুইটাৰত মই আছোঁ ষ্টুডেণ্ট হেল্প চেণ্টাৰ @student help center 6 বুলি আছোঁ, তাতে মোক ফ'ল' কৰিব পৰা বা টুইট কৰিব পৰা মোক যিকোনো কথা।
মই ফেচবুকত আছোঁ, ফেচবুকত এতিয়ালৈকে অহা নাই সেইটো নামেৰে মই অতি সোনকালে আহিম। আশা কৰোঁ মোৰ ভিডিঅ'বিলাক চাই থাকা আৰু কিনো ক'ম, চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি ছাবস্ক্ৰাইব কৰা নাই, আৰু প্ৰতিটো ক্লাছতে থাকিবা, তেতিয়া এক্সট্ৰা ক্লাছ নকৰিলেও হ'ব। ধন্যবাদ।